হেল্ল' এভৰিৱান, আজি এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকৰ ওচৰলৈ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। ফেচবুকত চালে ফ'ল' এটা কৰি দিব। যিহেতু সৰু সুৰা কাম জানো কিছুমান, তো ভাবিলেও তাইৰ কাৰণে তেনেকৈ ফ্ৰক বনাই দিওঁ, এতিয়া ভাল লাগিব পিন্ধাই, নিজেও বনাই দিম। এতিয়া মই এটা গামোচা লৈ এনেকৈ 4টা ভাঁজ কৰি আগতে মই কৰি লৈছোঁ, কাটি লৈছোঁ। সৰু বাচ্ছাৰ কাপোৰ কিনো ড্ৰাফটিং বা ফিটাৰে জুখি ল'ম, আইডিয়া মতে কৰি বনাই দিলোঁ। বৰ্তমান মোৰ তাত মেচিন নাই, ভাবিলোঁ হাতেৰে বেজিৰে বনাই দিম। আৰু প্ৰথমে কাটি তাৰপিছত মই ইস্ত্ৰি কৰি লৈছোঁ, যিহেতু গামোচা হয় পাতল, চাৰিওফালে হৈ গৈছে, কোচ খাই গৈছে, সেইটো কাৰণে মই ইস্ত্ৰি মাৰি আগতে চোল্ডাৰখিনি জইন দি লৈছোঁ, দুটা পাত একেলগে কৰি। এই ভিডিঅ' দেখিলে গম পাব আপোনালোকে কেনেকৈ কৰিছোঁ। চোল্ডাৰ দুটা জইন কৰি মই এতিয়া বায়েচ লগাম হাতৰ কাপোৰত। হাতৰ কাপোৰত বায়েচটো কেনেকৈ কাটিছোঁ চাওকচোন। আৰু কোনে কোনে বায়েচ কাটিব জানে কমেণ্ট কৰিবচোন, কোনে কোনে নোৱাৰে। বায়েচ সদায় আমি কটালিকে কাটিব লাগে। আৰু ইয়াৰ বায়েচখিনি কাটি মই এতিয়া লগাই দিছোঁ হাতত। এনেকৈ ছেইম প্ৰচেছত মই দুয়োটা হাত লগাই দিম। এতিয়া মই ফ্ৰকৰ তল চাইডটো কৰি দুটা ভাঁজ কৰি ইয়াতো মই হেম চিলি মাৰিম। হেম চিলি মই ইউজ কৰিছোঁ ফ্ৰক একদম তলত আৰু ডিঙিত আৰু হাতত হেম চিলাই ইউজ কৰিম। এতিয়া এইখিনি মাৰি কৰি এতিয়া মই ছাইডতো প্লেইন ষ্টিচ কৰিছোঁ আৰু কৰি তাক পিন্ধাই চালোঁ কেনেকুৱা হৈছে চাওকচোন। মোৰ ডিঙিটো কৰিব বাকী আছে, তথাপিও এবাৰ চালোঁ মনৰ হেঁপাহত, তাইক পিন্ধাই চালোঁ কেনেকুৱা লাগে, হৈছে নে নাই, আইডিয়াটো ঠিকে আছে নাই, যিহেতু মই জুখি বনোৱা নাই, তাৰপিছত ফিটাও ইউজ কৰা নাই। এতিয়া মই ডিঙিটোও কৰিব লাগিব। এতিয়া এয়া চাওক, মই এতিয়া ডিঙিত লেচ এটা লগাই দিছোঁ, একদম গামোচাৰ লগত মিলি গৈছে। লেচটো মোৰ তাত আছিলে, কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাবচোন।